নমস্কাৰ বন্ধুসকল, আজি আমি দেখাম যে এটা গান যদি আপুনি শুনে বা কোনোবা তাত শুনিলে বা কোনোবা বজাই আছে তো তেওঁক নুসুধাকৈ আপুনি কেনেকৈ নিজৰ মোবাইলত সেইটো গান আনিব পাৰিব। তো সেইটো মই মোবাইলত দেখাই দিম। তো আহক বন্ধুসকল, ভিডিঅ'টো লাষ্টলৈ চাওক আৰু কেনে পালে কমেণ্টত জনাব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে বন্ধুসকল, আপুনি যদি কোনোবা এটা গান তেওঁক সুধিব নিবিচৰাকৈ আপুনি সেইটো গান মোবাইলত আনিব খোজে, তো সেইটো গান কেনেকৈ আনে চাই থাকক লাষ্টলৈ ভিডিঅ'টো। যদি প্ৰথমবাৰ আমাৰ চেনেলটো চাইছে তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো অল কৰি দিব। তো বন্ধুসকল চাই থাকক যে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। ডিছক্ৰিপশ্যনত লিংকটো আছে, এই এপটো ডাউনলোড কৰি ল'ব। তাৰপিছত মই কেনেকৈ ইউজ কৰিব লাগে আপোনালোকক দেখাই আছোঁ, চাই থাকক। এইটো মোৰ কম্পিউটাৰ স্ক্ৰীণত দেখিছে MA1টাই চেনেলটো অ'পেন হৈছে। এইটো এপটো মই অ'পেন কৰি লৈছোঁ। এতিয়া মই এপটো অন কৰি ল'লোঁ। এতিয়া মই ছংটো প্লে কৰিম, চাই থাকক আপোনালোকে। বন্ধুসকল, মই গানটো প্লে কৰিছোঁ। বেছি প্লে কৰিব নোৱাৰিম কাৰণ কপিৰাইট লগাৰ চান্স আছে। বেছি টাইম নালাগে। এতিয়া মোৰ এপটোই মোৰ গানটো লৈ লৈছে, MA1টাই জাম্প কাৰ। তো চাই থাকক বন্ধুসকল, আৰু বেলেগ গান মই চলাই দেখাই আছোঁ। বন্ধুসকল, এতিয়া মই ন' কপিৰাইট মিউজিক এটা বজাই দেখাই আছোঁ, চাই থাকক। এতিয়া মিউজিকটো বজালেও একো নহয় মানে। এতিয়া দেখিলেনে বন্ধুসকল, কিমান সোনকালে কেটচ কৰি লয় মানে গানটো এই এপটোৱে। তো যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তো গুড নাইট, বাই বাই।